কেনে চূড়ান্ত নিকৃষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি পত্নীৰ নাম সাঙুৰ খোৱা বাবে টানি আনিলে আনৰ গাৰ্লফ্ৰেণ্ডক জুবিনৰ মৃত্যুক লৈ ৰাজনীতি মুখ্যমন্ত্ৰী কঠোৰ সকিয়নি গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীয়ে অযথা অদৰকাৰী কথা কোৱা বন্ধ কৰক অন্যথা 2026 পূৰ্বেই মুখ্যমন্ত্ৰীৰ চকীখনো হেৰুৱাব জুবিন গাৰ্গৰ মৃত্যুক লৈ নিকৃষ্ট ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ আইটি সেলে সহযোগ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সেই কাৰণে কোনো মৰ্যাদা নোহোৱা হৈছে মুখ্যমন্ত্ৰীৰ কথাবাৰ্তা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৱে এপশেক পাৰ কৰিছেহে মাত্ৰ লগে লগে মজ্জাগত তৰল আৰু নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ বাবে চাৰিওফালে উঠাৰ দাবীৰ মাজতে ঘৃণনীয় ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাহসীয় বিজেপিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইক দিয়াৰ বাবে উঠাৰ দাবী আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানৰ নাম উচ্চাৰিত হোৱাৰ পাছতে যেন হিতাহিত জ্ঞান হেৰুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জড়িত থকাৰ অভিযোগ উঠাৰ লগে লগে আবুল তাবুল বুকিবলৈও আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে উল্লেখ্য যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল বাতিল কৰা বুলি ঘোষণা কৰিছিল কিন্তু শেহতীয়াকৈ প্ৰকাশ পাইছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছিল আনকি ফেষ্টিভেলৰ নাম সলাই মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান গোল্ডে ট্ৰেডে নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' আয়োজন কৰাৰো গুৰুতৰ অভিযোগ উঠিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীৰ লগতে নৰ্থ ইষ্ট ফেষ্টিভেলত ৰিণিকী ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰো উত্তৰ বিচাৰিছে বিৰোধীয়ে মৌলিক কথাবোৰ উত্তৰ দিয়ক আপুনি ৰিচিভ কৰিবলৈ যাম বুলি কৈছিলে কিয় নগ'ল মোক এই গোটেই জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হোৱাৰ পিছতো আপোনালোকে কিয় নৰ্থ ইষ্ট ফেষ্টিভেলটো চলাই ৰাখিলে বেলেগ এটা নাম দি মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকে পৃষ্ঠপোষকতা কৰা গোল্ডেন থ্ৰেডৰ নামত কিয় ফেশ্বন শ্ব' হৈ থাকিলে এইবোৰ প্ৰশ্নৰ উত্তৰ দিয়কচোন এইবোৰ প্ৰশ্ন কিয় উত্তৰ নিদিয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানৰ নাম উচ্চাৰিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী শৰ্মাৰ মজ্জাগত কুটিল ৰাজনীতিৰ বহিৰ্প্ৰকাশ হ'বলৈ ধৰিছে তেওঁৰ পত্নীৰ প্ৰতিষ্ঠানৰ নাম সাঙুৰ খোৱাৰ লগে লগে আবুল তাবুল কবলৈও আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই পত্নীৰ নাম সাঙুৰি বিৰোধীয়ে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ সাহস নোহোৱা মুখ্যমন্ত্ৰীয়ে হিতাহিত জ্ঞান হেৰুৱাই মুকলিকৈ কি নিকৃষ্ট ভাষ্য প্ৰদান কৰিছে শুনক সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছে লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে কি কৈছিল ফটোৱা পাৰ্টি বুলি কৈছিল ন বিজেছ তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই হিহে এইবিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল সুপৰ নাখায় নে কোনে বোলে সুপৰ নাখাই মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো মুখ্যমন্ত্ৰী শৰ্মাৰ এই ঘৃণনীয় চাতুৰালিৰ পিছতে এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো ৰাজনীতিকৰণ হৈ পৰা বুলি অভিযোগ উঠিছে এই লজ্জাজনক বক্তব্যৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তেওঁ কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবোৰ শুনি থাকোতে নৈতিকতাহীন চৰিত্ৰহীন মানুহে কৈ থকা কথা যেন লাগিল যাৰ কোনো ৰুচি নাই শালীনতা নাই সভ্য সমাজৰ সুসংস্কৃত আচৰণ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰসংগৰ মূল কথালৈ উভতি আহক মুখ্যমন্ত্ৰী আমাৰ মৌলিক প্ৰশ্নৰ উত্তৰ দিয়ক ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁ এটা ফেচবুক পোষ্টত কয় যে যোৱা কিছুদিন ধৰি জুবিনদাৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি আইটি সেলে কৈ থকা কথাবোৰৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে এতিয়া এওঁলোকৰ কথাবাৰ্তাৰ কোনো মৰ্যাদা নোহোৱা হৈ পৰিছে স্বৰ্গগামী পবিত্ৰ আত্মাটিৰ ওপৰত প্ৰশ্ন তোলাৰ লগতে আৰক্ষীৰ হতুৱাই শক্তি প্ৰদৰ্শন কৰাৰ বাহিৰে মুখ্যমন্ত্ৰীৰ হাতত যেন বৰ্তমান আৰু কোনো বিকল্প নাই তেওঁ পাহৰি গৈছে যে অসমবাসীয়ে এতিয়াও এক
গভীৰ বিষাদৰ সময় পাৰ কৰি আছে ক্ষমতা হেৰুৱাৰ ভয়ে তেওঁক এনে এক পৰ্যায়লৈ লৈ গৈছে যে তেওঁ মানৱীয়তাকো পাহৰি গৈছে মই এতিয়াও অপেক্ষা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিনদাৰ মৃত্যুৰ সৈতে জড়িত সকলো তথ্য জনসাধাৰণৰ সন্মুখলৈ আনিব লগতে অসমবাসীয়ে এইটো জানিব বিচাৰিছে যে ছিংগাপুৰত জুবিনদাৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল কেনেকৈ চলি আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই অযথা অদৰকাৰী কথা কোৱা বন্ধ কৰক অন্যথা আপুনি 2026ৰ পূৰ্বে আপোনাৰ প্ৰিয় চকীখন হেৰুৱাব লাগিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে জড়িত সকলো সত্য আৰু তথ্য জনসাধাৰণৰ সন্মুখলৈ আনিবলৈ বিৰোধীয়ে দাবী কৰাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই আৰম্ভ কৰিছে নিকৃষ্ট ৰাজনীতি যি ৰাজনীতিৰ বাবে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হৈ পৰিছে ধুৱলি কুঁৱলি নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও